এভৰিৱান আসসালামু আলাইকুম লগতে নমস্কাৰ আপোনালোক সকলোকে ইনসানা আমিন চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেশ তথা দেশৰ বাহিৰৰ পৰা যিমানজনে মোক চাই আছে তেওঁলোক সকলোলৈ মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ বহুদিন গোৱালপাৰা হোৱা নাছিল সো সেই ভাবিলোঁ যেহেতু আমাৰ এখেতেও আহিছে মানে মোৰ হাজবেণ্ড সো ভাবিলোঁ অকণমান গোৱালপাৰাটো ফুৰি আহোঁ সেই ফুৰাৰ নিয়াতেৰে আমি তিনিজন মই মোৰ ভাইটি মোৰ হাজবেণ্ড আমি তিনিজনে ওলালোঁ সো প্ৰথমতে আমি শ'লমাৰীৰ ফালে গৈ আছোঁ শ'লমাৰীৰ পৰা এটা ভিতৰুৱা ৰাস্তা আছে সিফালেদি আমি একেবাৰে আমাৰ যিটো ট্ৰেইন ষ্টেচন আনন্দ বজাৰ গোৱালপাৰা ট্ৰেইন ষ্টেচন সিপিনেদি ওলাম সো এয়া আমি সেইটো ৰাস্তাৰে গৈ আছোঁ আৰু ইফালে পথাৰ এই ঠাইখিনি অকণমান ভাল লাগিলে সেয়েহে আমি সকলোৱে নামি দিলোঁ আৰু কেইকপিমান ফটো ক্লিক কৰিলোঁ ইফালে মোৰ ভাইটি আৰু মোৰ হাজবেণ্ডে ফটো ক্লিক কৰি আছে মানে সিহঁতে নিজে নিজে ফটো উঠি আছে মোৰ ভাইটিয়ে উঠাই দি আছে হলাহলিকৈ আছে আৰু ইফালে মই বোলো অকণমান ভিডিঅ'কে কৰি লওঁ ঠাইখিনি বৰ ভাল লাগিছিল আৰু এই মানুহজনে গৰু ঘৰলৈ লৈ যাবলৈ আহিছে আৰু মই ভিডিঅ' কৰি থকা দেখি তেখেত অকণমান নে ইনচিকিউৰ ফিল কৰি আছিলে মই ফিল কৰিছোঁ সেইটো এনেকুৱা গাঁৱলীয়া পৰিৱেশ কাৰ ভাল লাগেনো মোৰ কিন্তু বহুত ভাল লাগে এনেকুৱা খোলা পথাৰ গৰু ছাগলী অকণমান মই মানে ফ্ৰণ্ট কেমেৰা লৈ পেলাই অকণমান ভিডিঅ' কৰিলোঁ স'হে আমি ইফালে আনন্দ বজাৰৰ ইফালে ষ্টেচনৰ ইফালেদি একেবাৰে মহাত্মা গান্ধী কলেজৰ সন্মুখৰ ৰাস্তাতে ওলালোঁ থানাৰ সন্মুখেৰে এতিয়া আমি গৈ আছোঁ গোৱালপাৰা টাউন সো এইখিনি হ'ল বাপুজী নগৰ মোৰ এইখিনি ঠাই বিশেষকৈ এই কাপোৰৰ দোকানকেইটা বেছি ভাল লাগে ইয়াতে যে কাপোৰবোৰ আলাই থৈ দিয়ে মোৰ বৰ ভাল লাগে আৰু একচুৱেলি বাপুজী নগৰ বলতমাৰী হাইস্কুল ইয়াতে মই ক্লাছ 5ৰ পৰা 10লৈকে পঢ়া শুনা কৰিছোঁ সো এইখিনি ঠাই মোৰ কাৰণে বহুত স্পেচিয়েল মই বৰ ভাল পাওঁ এইখিনি ঠাই আগত যেতিয়া সৰু আছিলোঁ এইবিলাক মানে আমি কেতিয়াবা খোজকাঢ়ি আহিছিলোঁ আকৌ কেতিয়াবা 2 টকাৰে টেম্পুৰে অহা যোৱা কৰিছিলোঁ বৰ ভাল লাগিছিল এই ফাৰ্মাচীবিলাকতে ৰৈ আছিলোঁ এইটো হ'ল আমাৰ স্কুলখন যেতিয়া স্কুল ছুটি দিয়ে তেতিয়া আমি ফাৰ্মাচীবিলাকত ৰখি থাকোঁ টেম্পুৰ বাবে বা গাড়ীৰ বাবে সো আগৰ সেই দিনবোৰ কিমান ধুনীয়া আছিলে মনত পৰিলেই কিবা আকৌ সৰুকাললৈ উভতি যাওঁ যেন লাগে কিয় বা নাজানো সেই সময়বোৰ এতিয়া বৰকৈ মিছ কৰোঁ বহুত মিছ কৰোঁ সেই সময়বোৰ একচুৱেলি মই গোৱালপাৰা আহিলে মোৰ মানে বেলেগ এটা মানে কি ক'ম বেলেগ কিবা এটা ভাল লাগি যায় মানে নিজৰ ঠাইত আহি পালোঁ যেন লাগে আজি অত বছৰে গোৱালপাৰাখনত থাকিলোঁ ডাঙৰ হ'লোঁ পঢ়া শুনা শেষ কৰিলোঁ বিয়াৰ পিছত এতিয়া বেলেগ ঠাইলৈ যাব লগা হৈছে থাকিব লগা হৈছে সো মই যেতিয়াই গোৱালপাৰা আহোঁ মই এবাৰ হ'লেও গোটেই গোৱালপাৰাখন ভালদৰে ফুৰি লওঁ মানে চুকে কোণে সোমাই লওঁ আৰু ভাল লাগে মোৰ কিবা এটা আৰু সো এয়া আমি BOC আহি পালোঁ বিশাল মেগা মাৰ্কেট আগতে ইয়াতে কোনো ধৰণৰ শ্বপিং মল নাছিলে আজি 4 বছৰমানৰ পৰা লাহে লাহে মানে চাৰিওফালে শ্বপিং মলে হৈ গ'ল বিশালখন আজিৰ পৰা 5 বছৰমান আগতে হৈছে বিশালৰ কিন্তু তাৰ আগতে লাইফষ্টাইলটো আগতে আছিলে কিন্তু সেইটোৰ ইমান এটা চেল নাছিলে যেতিয়াৰ পৰা বিশাল হ'ল তেতিয়াৰ পৰা মানে কি হ'ল নাজানো এটাৰ পিছত এটা শ্বপিং মল মানে উঠিবলৈ ধৰিলে আৰু এটাকৈ বিল্ডিং উঠিয়ে আছে এতিয়া 4-5টামান হ'ল চাগে শ্বপিং মল মই জনাত আৰু যদি ইয়াতকৈ বেছি হৈছে মই নাজানো কিন্তু মই জনাত 4-5টামান হ'ল
চ' আমি ট্ৰেন্সপৰ্ট আহি পাইছোঁ আহি পেলাই আমি এটা চাইকেল দেখুওৱা নহয় এণ্ড দেন ইয়াৰ পিছত আমি ষ্টাডি টেবুল ল'ম যিবিলাক সৰু মানে বিচনাৰ ওপৰত লৈ পেলাই পঢ়িব পাৰি সেয়া ল'বৰ কাৰণে গৈ আছোঁ তেনেকৈ এটা দোকানত সোমাইছিলোঁ ইমান ভাল লগা নাছিল চ' অকণমান মছজিদৰ সন্মুখৰ ফালে এটা দোকানত গৈ আছোঁ এয়া এনেকুৱা টেবুলবোৰ হ'লে মানে ঠাণ্ডা দিনত ভাল কম্বলৰ ওপৰত মানে বিচনাত বহি পেলাই কম্বল উৰি তাৰ ওপৰত এনেকৈ টেবুলবোৰ লৈ পেলাই পঢ়া শুনা কৰিব সুবিধা হয় মানে ঠাণ্ডা দিনত এনেকৈ ডেস্ক বেঞ্চ মানে টেবুল চেয়াৰত বহি পেলাই তেনেকৈ পঢ়িব ইচ্ছা নাযায় বৰ ঠাণ্ডা লাগে নহয় চ' এইবোৰ ভাল ঠাণ্ডা দিনত পঢ়া শুনা কৰিবৰ বাবে একেবাৰে বিচনাত লৈ পেলাই কিয় বা জানো আমাৰ সময়ত এইবিলাক নাছিলে থাকিলেতো ইমান কষ্ট নকৰিলোঁ হয় আমি সেই ঠাণ্ডাত কেনেকৈ একেবাৰে জুপুৰি লাগি পেলাই পঢ়িছোঁ চ' ইয়াৰ পিছত আমাৰ গোৱালপাৰা কলেজত আহিছিল এটা মেলা বহিছিল কি নাম আছিল মোৰ নামটো পাহৰি থাকিলোঁ মেলাটোৰ নামটো পাহৰি থাকিলোঁ একদম চ' ইয়াতে অকণমান সময়ৰ কাৰণে মই সোমাইছিলোঁ আৰু এয়া মেলাৰে এটা কাটলাৰী দোকান ইয়াতে বহুত ধুনীয়া ধুনীয়া কাপ প্লেট তথা ডিছ এইবিলাক বিক্ৰী কৰি আছিলে চাই বহুত ভাল লাগিছে আৰু এইফালে কাৰ্পেটৰ দোকান এখন কাপোৰ আৰু হেয়াৰ ক্লিপৰ দোকান চ' কেইটামান দোকানেই আহিছে যিহেতু লকডাউনৰ পৰা নতুন নতুন মানে মেলা আৰম্ভ হৈছে চ' ইয়াৰ পিছত আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু ঘৰ গৈ থকা অৱস্থাত আমি কলেজৰ আগৰ পৰা যি মাকৈ আৰু মিল্কশ্বেক কিনিছিলোঁ চকলেট মিল্ক তাকে গাড়ীত বহি বহি খাই আছোঁ মাকৈৰ লগত চকলেট মিল্ক মাকৈখিনি বৰ টেষ্টি আছিলে গৰম গৰম আছিলে একেবাৰে মানে আমাৰ সন্মুখতে তেওঁলোকে ভাজি দিলে আমাক সন্মুখতে পুৰি দিছে ধুনীয়াকৈ চ' এইটো হ'ল মিল্কটো চকলেট মিল্ক যিটো চ' মই যে প্ৰথমতে তেতিয়া কৈছিলোঁ যে মই মোৰ ল'ৰাৰ বাবে চাইকেল লৈছোঁ চ' এইটো হ'ল চাইকেলটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ আমি ঘৰ আহি পাইছোঁ ঘৰ আহি পাই পেলাই ভালদৰে ড্ৰেছ চেঞ্জ কৰি পেলাই মই আপোনালোকক চাইকেলটো দেখুৱাই আছোঁ চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদিহে ছাবস্ক্ৰাইব কৰিব লগা বুলি আপোনালোকে ভাবে তেতিয়াহ'লে আপোনালোক সকলোকে পিছত লগ পাম তেতিয়ালৈকে বাই বাই এণ্ড আল্লাহ হাফিজ